শ্রীমদ্ ভাগবতম কৃষ্ণে সধামপগতে ধর্ম জ্ঞানাদিভিঃ কলৌ নস্ত দিশামেশ পুরাণার্ক উদুনা উদিত। ভগৱান কৃষ্ণ যেতিয়া এই ধৰাধাম এৰি গুচি গ'ল নিজৰ ধামলৈ, এই জড়জগত এৰি নিজৰ ধামলৈ যেতিয়া গুচি গৈছিল, তেতিয়া এই ভাগৱত পুৰাণ, ভাগৱত সূৰ্য উদিত হৈছিল। এই ভাগৱতৰ মাধ্যমেৰে মানুহক জ্ঞান দিবৰ কাৰণে, জ্ঞানৰ পোহৰ দিবৰ কাৰণে, কাৰণ কলিযুগৰ মানুহ অন্ধকাৰত আচ্ছন্ন। এইকাৰণে তেওঁ চকু থাকিও আমি একো দেখিবলৈ নাপাওঁ, চকু থাকি দিন কণা। কাৰণ আন্ধাৰ হৈ থাকিলে চকু থাকিলেও আমি একো দেখিবলৈ নাপাওঁ। সেইকাৰণে তেতিয়া পোহৰ লাগে। কলিযুগৰ মানুহ আন্ধাৰে আচ্ছন্ন, অজ্ঞানতাৰ অন্ধকাৰত আচ্ছন্ন। সেইকাৰণে জ্ঞানৰ পোহৰ দৰকাৰ। জ্ঞানৰ পোহৰ কোনে দিছে? শ্ৰীকৃষ্ণই যেতিয়া এটা লীলা সম্বৰণ কৰি ধৰ্মতত্ত্ব জ্ঞান সহ নিজৰ ধামলৈ গমন কৰিলে, তেতিয়া সূৰ্যৰ দৰে উজ্জ্বল এই পুৰাণৰ উদয় হৈছে। কলিযুগৰ অন্ধকাৰত আচ্ছন্ন ভগৱত দৰ্শনত অক্ষম মানুহবিলাকে এই পুৰাণৰ পৰা আলোক প্ৰাপ্ত হ'ব। এই কলিযুগৰ মানুহৰ যোগ্যতাটো কি? ভগৱত দৰ্শনত অক্ষম, ভগৱানক দেখি নাপায়, ভগৱানক উপলব্ধি কৰিব নোৱাৰে, ভগৱানক অনুভৱ কৰিব নোৱাৰে। কিয় নোৱাৰে? কিয় চাব নোৱাৰে? দেখি নাপায় কাৰণ তাৰ চকু আছে কিন্তু আন্ধাৰ যে। শুনি নাপায় কিয়? কথা কৈছো কিন্তু বতাহ নাই যে। তেলে মাধ্যম লাগে। মাধ্যম নহলে আমি চকুৰে দেখি নাপাওঁ, কাণেৰেও শুনি নাপাম, একোৱে নহব। বতাহ যদি মাধ্যম নাথাকে তেতিয়াহ'লে আমি কাণেৰে শুনি নাপাম। মানে হাৰমনিয়ামখন বজালে হাৱা দিব লাগিব, তেতিয়াহে এইবিলাক আৱাজ হয়। চা ৰে গা মা পা ধা নি সা। হাৱা নিদিলে গ'ল। হাৱা লাগে, বতাহ লাগিব। আমি কণ্ঠতে ৰিডহে আছে এইবিলাক। ভিতৰৰ পৰা হাৱা দিছো কাৰণে আ উ কৈ আছো। ভিতৰত যদি হাৱা নাথাকে নবজিব, ইয়াত ৰিড নবজিব আৰু। এইটো ৰিডটো বেয়া হৈ গৈছে অকণমান, সেইকাৰণে আৱাজটো ভাল নাই লোৱা। তো কলিযুগৰ মানুহৰ যোগ্যতা কি? ভগৱত দৰ্শনত অক্ষম। সেইকাৰণে এই জ্ঞানৰ পোহৰ নাই তেওঁলোকৰ। তেতিয়াহ'লে পঢ়া শুনা কৰি যিবিলাক জ্ঞান সেইবিলাক অজ্ঞানেই হয়, এই জ্ঞান নহয় একচুৱেলি। দেহাত্ম বুদ্ধি, দেহৰ সুখৰ কাৰণে যিখিনি জ্ঞান, এতিয়া বিজ্ঞানীবিলাকে যিবিলাক দিছে সেইখিনি দেহৰ সুখৰ কাৰণে জ্ঞান দিছে, সেইখিনি যথাৰ্থ জ্ঞান নহয়। কাৰণ দেহটো লাষ্টত জুইত পেলাই দিয়া হয়, তেওঁ গুচি যায়গৈ এই দেহে হৰি। কোন? দেহী। দেহীনস্মিন যথা দেহে কৌমাৰং যৌৱনং জৰা তথা দেহান্তৰ প্ৰাপ্তি ধীৰত্বত নবুজ্যতি, গীতাত ভগৱান 2য় অধ্যায়ত কৈছে। অৰ্থাৎ এই দেহী মানে আছে আত্মাই যে এই শৰীৰটো ত্যাগ কৰি থৈ গুচি যায়। কেনেকৈ? বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গীৰ্ণাতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণান্য অন্যানি সংজাতি নবাদিতি। উদাহৰণটো কিমান ধুনীয়াকে দিছে চব। এইটো বুজিবলৈ কি বাকী আছে? যেতিয়া বস্ত্ৰ যেতিয়া পুৰণা হৈ যায়, কাপোৰ কানি যে পুৰণা হৈ যায়, তেতিয়া আমি এইখিনি পেলাই দিওঁ। উৱলি যায় যেতিয়া আমি পেলাই দিওঁ, নতুন কাপোৰ পিন্ধো। ঠিক তেনেকৈ এই শৰীৰটো যেতিয়া অকেজ হৈ যায়, তেতিয়া আত্মাই এই শৰীৰ ত্যাগ কৰি অন্য এটা শৰীৰত গুচি যায়। গাড়ীখন বেয়া হ'লে গাড়ীখন পেলাই পিনে আমি অন্য গাড়ী এখন কিনো। ঘৰটো বেয়া হৈ গ'ল, ঘৰটো ভাঙি পিনে অন্য এখন ঘৰলৈ গুচি যাওঁ আমি। তেনেকৈ এই আত্মায়ো দেহী। এই আত্মাই আছে আচল এই শৰীৰৰ মালিক। এই আত্মাই এই শৰীৰটো এৰি থৈ গুচি যায় আৰু এখন ঘৰলৈ আৰু এটা দেহ ধাৰণ কৰে। বুজি পাইছো? তেতিয়াহ'লে সেইকাৰণে এই জ্ঞানখিনি আমাৰ নাই। কলিযুগৰ অন্ধকাৰ আচৰণ, সেইকাৰণে ভগৱানক আমি উপলব্ধি কৰিব নোৱাৰো। এই ভাগৱত পুৰাণে আমাক সেইখিনি দি থৈ গৈছে। আৰু এই ভাগৱত হৈছে সাক্ষাৎ ভগৱান। যেতিয়া ভগৱান কৃষ্ণই লাষ্ট উদ্ধৱ আৰু মৈত্ৰ যোৱাৰ আগতে, ধৰাধাম ত্যাগ কৰাৰ আগত এই দুজনকে জ্ঞানখিনি দি থৈ গৈছে। এইটো একাদশ স্কন্ধত পাব, বা অন্যান্য জেগাতো আছে। উদ্ধৱ আৰু কি বুলি কয়, মৈত্ৰ মুনিক এই জ্ঞানখিনি দি থৈ গৈছিলে। আৰু কৈছিলে যে বিদুৰ আহিলে এই জ্ঞানখিনি তাকো দিবা। বিদুৰৰ কথা কৈ থৈ গৈছিলে। সেইকাৰণে বিদুৰে খুব ভাল পাইছিলে। ভগৱানে মোৰ কথা মনত পেলাইছিলে। মৈত্ৰৰ পৰাই সেই জ্ঞানখিনি তেওঁ লাভ কৰে বিদুৰে। সেইকাৰণে তেওঁ শুদ্ধ হৈ পিনে আহি পিনে ধৃতৰাষ্ট্ৰক কেনেকুৱা গালি দিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে। একেবাৰে পুৰা পাৱাৰফুল হৈ আহে। এই কি বুলি কয়,
ভাগৱতৰ জ্ঞান যিখিনি ভগৱানে দি থৈ গৈছে সেইখিনি খুবেই গুৰুত্বপূৰ্ণ। এইখিনি জানিলেহে আমি শুদ্ধ হ'ব পাৰিম। ভালকৈ জানিব লাগিব। নষ্ট প্ৰায়ছো অভদ্ৰেছো নিত্যং ভাগৱত সেৱয়া। মানে অধ্যয়ন কৰিবলৈ কৈছে, পাঠ কৰিবলৈ কোৱা নাই। সেৱয়া মানে খাবলৈ কৈছে নেকি? যদি এনেকুৱা এনেকুৱা বস্তু খাই যি খাই দিলে অকল খাই দিলে এফালে ওলাই গুচি গ'লগে, সোমালেও এফালে ওলাই গ'ল, নহ'ব নহয়। তাত ভিতৰত এবজৰ্ব কৰি পৰা কেপাচিটি থাকিব লাগিব। বহুতে খাই হজম কৰিব নোৱাৰে, ওলাই গুচি যায়, কি লাভ? এই শ্ৰীমদ ভাগৱতম হৈছে সেইখন গ্ৰন্থ যিখন হয়তো আমি জানিব লাগিব, জ্ঞানখিনি ল'ব লাগিব। কাৰণ আছে ভাগৱত পৰগীয়া ভাগৱত স্থানে। ভাগৱত নিজে নিজে পঢ়িলে নহ'ব, এজন শুদ্ধ ভাগৱত হ'ব লাগিব। তেওঁ নিজে সঁচাকৈ ভগৱানৰ পৰম ভক্ত হ'ব লাগিব। তেওঁৰ ওচৰত যদি আমি শুনো তেতিয়াহে ভাগৱতৰ আচল তত্ত্বখিনি আনি যাবলৈ পাম। নহ'লে বহুতক দেখোঁ যে ভাগৱত পঢ়ি থাকে নিজে নিজে, হ'ব, যাৰ তাৰ ওচৰত শুনিলে নহ'ব। শুদ্ধ ভক্ত হ'ব লাগিব তেওঁ, বুজি গৈছে? তেতিয়াহে এই তত্ত্বখিনি বুজি পাম। এবং পৰম্পৰা প্ৰাপ্ত এবং ৰাজস্বয় বিদু, এইখিনি কথা ভালকৈ বুজিব লাগিব, নহ'লে আমি ভুল বুজিম। সেইকাৰণে এই উদ্ধৱক যেতিয়া কৈছে যে উদ্ধৱে যেতিয়া সুধিছে প্ৰভু আপুনি গুচি গ'লে তেতিয়াহ'লে ধৰ্মতত্ত্বৰ বিষয়ে আমি কেনেকৈ জানিম, কাৰ পৰা জানিম? কৈছে মই আকৌ আহিম ভাগৱত ৰূপে, ভাগৱতত থাকিম মই, ভাগৱতৰ মাধ্যমে মই সেইখিনি পাম। ব্যাসদেৱৰ মাধ্যমে ভাগৱত লিখোৱা হৈ গৈছে, সেইখিনি ভাগৱত তাতেই চব আছে। ব্যাসদেৱে অলৰেডি নাৰদ মুনি পৰম্পৰা এইখিনি দি থৈ দিছে। পৰম্পৰাত এইখিনি ব্ৰহ্মাৰ পৰা নাৰদ, নাৰদৰ পৰা ব্যাসদেৱ, ব্যাসদেৱৰ সুখদেৱ গোস্বামী, এইখিনি দি থোৱা আছে। ভগৱানে কৰি থৈছে এইখিনি, যে মই গুচি গ'লো সেইখিনি জানো চলি থাকে। বুজি পাইছেনে? সেইখন শ্ৰীমদ ভাগৱতম আমি পঢ়িবলৈ লৈছোঁ, আস্বাদন কৰিবলৈ লৈছোঁ, বা এইখিনি বুজিবলৈ। আৰু এইটো কেনেকৈ বুজি পাম আমি? একমাত্ৰ শৰণাগতিৰ মাধ্যমেৰে। যদি আমাৰ বিশ্বাস নাথাকে শাস্ত্ৰৰ প্ৰতি, ভগৱানৰ প্ৰতি, গুৰুৰ প্ৰতি, তেতিয়া আমি কেতিয়াও এই তত্ত্ব কথাখিনি বুজি নাপাম। বুজি পাইছে? কাৰণ এইখিনি কোনো সাধাৰণ গ্ৰন্থ, ৰহস্যং হি এতৎ উত্তম। গীতাতেও ভগৱানে কৈছে ৰহস্যপূৰ্ণ জ্ঞান এইখিনি, ইমান সাধাৰণ জ্ঞান নহয়, ABCD নহয়। এইটো বুজিবলৈ হ'লে শৰণাগতি একমাত্ৰ পন্থা। শৰণাগতি বাহিৰে আমি কেতিয়াও নিজৰ চেষ্টাৰে কেতিয়াও বুজিব নোৱাৰোঁ। তো সেইকাৰণে আহক প্ৰথম মংগলাচৰণ কৰিছে, তাত আমি কি বুলি মংগলাচৰণ কৰিছে কৰি কিনে আমি আগবাঢ়ো। জন্মাদস্য যতন্নয়াত ইতরত সার্থেষু ভিজ্ঞাসরাত তেনে ব্রহ্মারিদাজ আদিকবয়ে মোজন্তি যৎসূরয় তেজো বারি মৃদাং যথা বিনিময় যত্র তিসর্গম ঋষা ধামনা সেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি। ইয়াত কি কৈছে? হে বসুদেৱ তনয় শ্ৰীকৃষ্ণ, হে সৰ্বব্যাপ্ত পৰমেশ্বৰ ভগৱান, মই আপোনাক মোৰ সশ্ৰদ্ধ প্ৰণতি নিবেদন কৰোঁ। মই শ্ৰীকৃষ্ণৰ ধ্যান কৰোঁ, কিয়নো তেওঁৱেই হৈছে প্ৰকাশিত ব্ৰহ্মাণ্ডসমূহৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ পৰম কাৰণ। তেওঁ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সকলোৰে বিষয়ে অৱগত, আৰু তেওঁ সম্পূৰ্ণভাৱে স্বাধীন, কিয়নো তেওঁৰ অতীত আৰু কোনো কাৰণ নাই। তেওঁ আদিকবি ব্ৰহ্মাৰ হৃদয়ত সৰ্বপ্ৰথম বৈদিক জ্ঞান প্ৰদান কৰিছিলে। তেওঁৰ দ্বাৰা মহান ঋষি আৰু স্বৰ্গৰ দেৱতাসকলো মহাচ্ছন্ন হৈ পৰে। ঠিক যেনেকৈ মহাচ্ছন্ন হৈ পৰিলে জুইত পানী দৰ্শন হয় অথবা পানীত মাটি দৰ্শন হয়, তেওঁৰে প্ৰভাৱত বা সেইটোৰে প্ৰভাৱত জৰা প্ৰকৃতিৰ তিনিটি গুণ, তেওঁৰে প্ৰভাৱত জৰা প্ৰকৃতিৰ তিনিটি গুণৰ মাধ্যমেৰে জড়জগত সাময়িকভাৱে প্ৰকাশিত হয়, আৰু এইটো অলিক হ'লেও সত্যৱত প্ৰতিভাত হয়। যদি এইটো যথাৰ্থ নহয়, এইটো বাস্তৱ নহয়, কিন্তু বাস্তৱ নিচিনাই লাগে। আমি এতিয়া জীয়াই আছোঁ, এইটো কি বাস্তৱ নিচিনা লাগিছে নাই? সঁচা নিচিনা, কিন্তু সঁচা নহয়। কিন্তু কাৰণ মৰাৰ পিছত এইটো আৰু কোনো অস্তিত্বই নাথাকে, সেইকাৰণে এইটো বাস্তৱ নহয়। এই গোটেই বস্তুটোৱেই, নাটকৰ কোম্পানীটোৱেই ক্ষণস্থায়ী। যেতিয়া ভগৱানে উশাহটো লৈ লৈ চব গৈ সোমাই থাকে তাত, য'ত যেনেকৈ আছে সেনেকৈ গুচি যায়গৈ। কি হ'ল অস্থায়ী? তেতিয়া এতিয়া এনেকৈ আছোঁ, হঠাৎ বোলে তেওঁৰ ইচ্ছা হ'ল বোলে না গুচি আহা, নাটক শেষ, কি হ'ব? খুব ধুনীয়াকৈ নাটক এখন চলি আছে, ডাইৰেক্টৰে ক'লে না নাটক চাটক নহ'ব, এতিয়া বন্ধ কৰ। য'ত যেনেকৈ আছে তাত তেনেকেই চব শেষ। আমি যেতিয়া মহাপ্ৰলয় হয়, মহাপ্ৰলয় যেতিয়া ব্ৰহ্মা যিদিন যাবগৈ আৰু চব ব্ৰহ্মাণ্ডবিলাক ভগৱানৰ শৰীৰত প্ৰৱেশ কৰিব, সেইদিনা মই কেতিয়াবা কিবা এটা ক্লাছ দি আছোঁ, এতিয়া ক্লাছ দি থাকোঁতে বোলে ব্ৰহ্মা প্ৰলয় হৈ গ'ল, গোটেই বেলুনে চেলুনে সোমাই গ'ল ভিতৰত, তেতিয়াহ'লে মোক কি থাকিলে?
হা যেতিয়া এতিয়া এটা কি বুলি কয় এতিয়া ক্লাছ দি আছে, ধুমুহা বতাহ আহিলে, চাইক্লন হ'ল, এই ক্লাছ চলিব এতিয়া, কি হ'ব তেতিয়া? ভাগৰে ভাগ, হয়নে নহয়? বোলে ঘৰটোকে উৰুৱাই লৈ গ'ল ধুমুহাই, কি হ'ব? ক্লাছ দি আছে, ঘৰটোকে উৰুৱাই লৈ গ'ল, গাড়ীখনকে উৰুৱাই লৈ গ'ল, তাৰপিছত কি হ'ব? লক্ষ্য স্থানত পাবগে নেকি? কথাটো বুজিবলৈ চেষ্টা কৰিব। মহাপ্ৰলয় হ'ব তেতিয়া মোক গোটেই ব্ৰহ্মাণ্ডখনেই গুচি যাব, মই ইয়াত ক্লাছ দি থাকি কি হ'ব তেতিয়া? মই বোলে অফিচলৈ গৈ আছিলো, বোলে ব্ৰহ্মাণ্ডখনে বোলে ভগৱানৰ শৰীৰত সোমাই থাকিলে, তেতিয়া অফিচত গৈ কি কৰিব? তাত অফিচ থাকিব তেতিয়া? গোটেই হেৰিটোৱে বস্তুটোৱে নাইকিয়া হৈ থাকিলে। তেতিয়া আমি অফিচলৈ যোৱা, এই জড়জগতি কৰ্ম কৰাখিনি কিবা অৰ্থ আছেনে? অৰ্থহীন। এইটো বুজিবলৈ টান হৈ যায় আমাৰ। এইটো অৰ্থহীন কামতে আমি ব্যস্ত হৈ আছো, যি কোনো কামতেই নাহে আল্টিমেটলি। তথাপিও আমি মোহত আছো, বা এই যে মহাচন্ন হৈ থকাৰ কাৰণে কৈছে অলিক হলেও সত্যৱত প্ৰতিভাত হয়, সঁচা নিচিনা লাগে। একচুৱেলি মানি ল'ব পৰা নাই, এইটো সঁচা নহয় নহয়। সেইকাৰণে মই সেই পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ ধ্যান, সেইকাৰণে কি কৰিবলৈ কৈছে? এইখিনি সঁচাটো বুজি পাবলৈ হলে ভগৱানৰ ধ্যান কৰিব লাগিব। সেইকাৰণে মই ধ্যান কৰোঁ। যিজনে জড় জগতৰ মোহৰ পৰা সম্পূৰ্ণ, তেওঁ ধ্যান কৰিলে কেলেও, তেওঁ যিহেতু জড় জগতৰ মোহৰ পৰা মুক্ত, সেইকাৰণে তেওঁ ধ্যান কৰিলে মই মোহ মুক্ত হ'ম। বুজি পালে? মই জুইৰ সংগ কৰিলে মই গৰম হ'ম, বৰফৰ সংগ কৰিলে ঠাণ্ডা হ'ম। তেনেকৈ মই যদি সেই মোহমুক্ত ব্যক্তিজনৰ সংগ কৰোঁ, তেতিয়া মই মোহমুক্ত হ'ম। গুৰুদেৱৰ সংগ কৰিব লাগে, সেইকাৰণে তেওঁ মোহমুক্ত, কাৰ প্ৰতি মোহ মায়া নাই। হা তাকে বোলে নিৰ্মোহী। এই ৰাধাৰাণীৰ মুখৰ কথা গোপীসকলে কয়, এই নিৰ্মোহী কোঠাকাৰ, অকণমানো মোৰ দয়া চয়া নাই মোৰ প্ৰতি, আমাৰ প্ৰতি। ইমান প্ৰেম দিলো, ইমান কিবা কিবি কৰিলে, চব কৰি পিনে এতিয়া গুচি গ'লগৈ পটককৈ। নিৰ্মোহী, মোহ চোহ নাই ইয়াৰ ন। আৰু সেই আমি যদি নিৰ্মোহী হ'বলৈ হয়, তেতিয়াহ'লে তেওঁৰ সংগ কৰিব, তেওঁৰ ধ্যান কৰিব লাগিব। এইখিনি যথাৰ্থখিনি জানিবলৈ হ'লে এই ভগৱান কৃষ্ণৰ সংগ কৰাৰ কাৰণে অৰ্জুনৰ মোহ কাটি গ'লে। নষ্ট মোহ স্মৃতি লব্ধা তৎপ্ৰসাদাত মই অচ্যুত। আপোনাৰ সংগ কৰাৰ কাৰণেহে পালো, মোৰ মোহ কাটিলে, নহ'লে কাটিলেহেঁতেন নেকি? সেইকাৰণে কৈছে তেওঁৰ ধ্যান কৰোঁ। এই জড়জগতৰ মোহৰ পৰা সম্পূৰ্ণভাৱে মুক্ত, তেওঁৰ ধামত তেওঁ নিত্যকাল বিৰাজ কৰে, তেওঁ তাতে থাকে। কিন্তু আমাৰ ইয়াত যে আহে কেতিয়াবা কেতিয়াবা, ইয়ালৈ আহিলেও তেওঁ তাতেই থাকে সদায়। মই তেওঁৰ ধ্যান কৰোঁ, কিয়নো তেওঁ হৈছে পৰম সত্য। এতিয়া সত্যং পৰম ধীমহি। আমি সত্যৰেই কি কৰিব লাগে? ধ্যান কৰিব লাগে, অসত্য ধ্যান কৰিব লাগে। কাৰ বিষয়ে চিন্তা কৰি থাকিব লাগে? তাৰ বিষয়ে চিন্তা কৰিব লাগে, যিটো সত্য তাৰ বিষয়ে চিন্তা কৰিব লাগে। টকা পইচা সত্য নে অসত্য? এই শৰীৰটো সত্য নে অসত্য? মোৰ অফিচটো সত্য নে অসত্য? মোৰ আত্মীয় স্বজনবিলাক সত্য নে অসত্য? কোনটো সত্য নে অসত্য? অসত্য। তেতিয়াহ'লে মই কাৰ কথা চিন্তা কৰিম? তেতিয়াহ'লে আচল সত্যটো কোনটো? এই শৰীৰটো সত্য নহয়, শৰীৰৰ ভিতৰত থকা যে দেহী, তেওঁ সত্য, মানে সদায় থাকে। সত্য মানে সৎ, সৎ মানে সদায় থাকে। অসত্য মানে অসৎ, মানে সদায় নাথাকে। বুজি পালা? তাহলে কাৰ ধ্যান কৰিম? সত্য ধ্যান। সত্য হৈছে পৰম সত্য, ভগৱানেই হৈছে সত্য, সেইকাৰণে ভগৱানৰ ধ্যান কৰিম। যিখিনি অসত্য তাৰ ধ্যান নকৰোঁ। বুজি পাইছে? কাৰ ধ্যান কৰিবলৈ কৈছে? মই সত্যৰ ধ্যান কৰোঁ। তাহলে সত্যটো কোনটো? জীয়াই থকাটো সত্য নেকি মৰাটো সত্য? কোনটো সত্য? মৰাটোৱে সত্য। সেইকাৰণে মৰাৰ ধ্যান কৰক আপুনি, জীয়াই থকা ধ্যান কৰি থাকিব। কাৰণ চিৰদিন জীয়াব নোৱাৰে, আপুনি মৰিবই লাগিব। সেইকাৰণে কৈছে সাধন কৰক, ভজন কৰক, ভক্ত জানিলে হয়। অন্তিমে নাৰায়ণ স্মৃতি। এই অন্তিমত ভগৱানৰ স্মৰণ আনিবলৈ হ'লে মৰাৰ ধ্যান কৰিবলৈ হ'ব। কেনেকৈ আমি ভালকৈ মৰিব পাৰোঁ। ভীষ্মদেৱে মৰিবৰ কাৰণে ধ্যান কৰি আছে, কেনেকৈ ভগৱানৰ সাক্ষাতত মৰিব পাৰোঁ। তো যিকোনো মুহূৰ্ততে হ'ব পাৰে আমাৰ মৃত্যু। সেইকাৰণে মৃত্যুৰ সময়ত যাতে ভগৱানৰ স্মৰণ হয়, তাৰ কাৰণে প্ৰেক্টিচ কৰি থাকিব লাগিব। এইটো হ'ল। দ্বিতীয়টো হৈছে তেওঁ মংগলাচৰণ কৰিছে, ধৰ্ম প্ৰজ্জিত কৈতৱ অত্ৰ পৰমো নিৰ্মৎসৰদাং সতাং বেদ্যং বাস্তৱম অত্ৰ বস্তু শিবদং তাপত্ৰয়োন্মূলনং
শ্রীমদ ভাগবতে মহামুনিকৃতে কিংবা পরৈশ্বর সাধ্যারিদ্যাবরুদ্ধতে অত্র কৃতিভি শুশ্রূষুভিস্তৎকনা। তো জড় বাসনাযুক্ত সকলো ধৰণৰ ধৰ্ম সম্পূৰ্ণভাৱে বৰ্জন কৰি এই ভাগৱত পুৰাণে পৰম সত্যক প্ৰকাশ কৰিছে। তাহলে কি বাসনা, কি ধৰ্ম বাদ দিবলৈ কৈছে? জড় বাসনাযুক্ত ধৰ্মবিলাক বাদ দিছে। এই ভাগৱতত সেইবিলাক নাই। জড় জাগতিক বাসনা মানে এই শৰীৰটো জড়, এই শৰীৰৰ লগত যুক্ত এই সোপা হৰ আৰু টকা পইচা ধন সম্পত্তি মাটি বাৰী এইবিলাক জড়। ভাগৱতত সেইবিলাকৰ বিষয়ে কোনো প্ৰাধান্য নাই। সেইবিলাক লাভ কৰাৰ কাৰণে ইয়াত কোনো মন্ত্ৰতন্ত্ৰ নাই। সেইখিনিক বাদ দি পিনে যিটো ধৰ্ম কথা কৈছে পৰৌ ধৰ্ম, সবই পুংসাং পৰৌ ধৰ্ম যত ভক্তি ৰদুকসজে, সেই ধৰ্মৰ কথাহে কোৱা আছে ইয়াত। আত্মাৰ ধৰ্ম কোৱা কথা আছে ইয়াত। দেহেৰ ধৰ্ম কথা, দেহেৰ ধৰ্মৰ কথা কোৱা হোৱা নাই। কাৰ ধৰ্মৰ কথা কৈছে? আত্মাৰ ধৰ্মৰ কথা কৈছে। জৈৱ ধৰ্ম, জীৱৰ ধৰ্ম। জৈৱ মানে জৈৱ ৰাসায়নিক বিক্ৰিয়া কৰা নাই, এইটো জৈৱ মানে জীৱ, জীৱৰ ধৰ্ম। সেইকাৰণে ইয়াত ভাগৱত পঢ়িলে কি পাব লাগিব? যদি ভাগৱত পঢ়িও যদি আমি জড় জাগতিক আসক্তিতে এতিয়া মৰিছো, তেতিয়াহ'লে ভাগৱত পঢ়া হোৱা নাই। তেতিয়াহ'লে বুজিয়ে পোৱা নাই এতিয়ালৈকে। সেইটো বৰ্জন কৰি দিছে অলৰেডি। এই ভাগৱতত নাই সেইটো, তেতিয়াহ'লে তুমি পাইছা কেনেকে? আকৌ যিটো ইয়াত লিখাই নাই সেইটো তুমি কেনেকে পাইছা? তেতিয়াহ'লে ভুল বুজিছা। তেতিয়াহ'লে মোক ভুল বুজাই দিছে তোমাক। যিটো কেৱল সৰ্বোধভাৱে নিৰ্মৎ, সেইকাৰণে বুজি পোৱা নাই আকৌ। এইটো কেৱল অকল নিৰ্মৎসৰ ভক্তসকলে হৃদয়ংগ কৰিব পাৰে। কোনে পাৰে? যিবিলাক হিংসা হিংসী আছে ভিতৰত, পেটটো গেলা আছে, ভিতৰত অকল লোকৰ পৰনিন্দা পৰচৰ্চা সোমাই আছে মাথাৰ ভিতৰত, লোকৰ বেয়াটোহে দেখি পায়। সেনেকুৱা মানুহৰ কাৰণে ভাগৱত কথা বুজি পাবলৈ টান আছে। কোনে মানে নিৰ্মৎসৰ মানে কাৰ মাৎসৰ্য নাই, তাৰ প্ৰতি হিংসা নাই, ঈৰ্ষা নাই, সকলোৰে প্ৰতি প্ৰেম আছে। সকলোৰে প্ৰতি, সকলো জীৱৰ প্ৰতি যাৰ প্ৰেম আছে, মাছে মঙহে একদম জীৱ জন্তু মাৰি মাৰি খাই পিনে এইটো প্ৰেম হ'ল নেকি? তেতিয়াহ'লে জীৱে প্ৰেম কৰে, জীৱাখনক প্ৰেম কৰাটো কথা নাই কোৱা নাই। সকলো প্ৰাণীকে, কুকুৰ চিগাল গৰ্ধৱৰো আত্মাৰাম জানি সবাকো কৰিবা। কাৰ কাৰ কৈছে? কুকুৰ চিগাল গৰ্ধৱ, সিহঁতক প্ৰণাম কৰিবলৈ কৈছে। কুকুৰা হাঁহ গাহৰি কেইটাক প্ৰণাম কৰিবলৈ নাই কোৱা। সেইকাৰণে গাহৰি কুকুৰা হাঁহ খাব পাৰে। গুৰুজনে কি কৈছে? কুকুৰ চিগাল গৰ্ধৱৰো আত্মাৰামে কৈছে। কুকুৰ চিগাল আৰু গৰ্ধৱ তিনিটা নাম, প্ৰাণীৰ নাম কৈ দিছে। গুৰুৰ কথা শুনিব লাগে, এইকেইটাক মানিব লাগে, সিহঁতক প্ৰণাম কৰিবলৈ কৈছে। কুকুৰা হাঁহ পাৰ গাহৰি ছাগলী এইবিলাকক প্ৰণাম কৰিবলৈ নাই কোৱা। এইবিলাক মাৰি মাৰি খাবলৈ কৈছে। মাছ এইবিলাক খাবলৈ কৈছে। এনেকুৱা ব্যাখ্যা যদি কোনোবাই দিয়ে তেতিয়াহ'লেতো আৰু মুস্কিল আছে। তেতিয়াহ'লে আমি যথাৰ্থ, তেতিয়াহ'লে কোনবিলাকে আমিতো হিংসা কৰিছো, তেতিয়াহ'লে জীৱ হিংসা কৰিছো। তেতিয়াহ'লে ভাগৱত তুমি কোটি বছৰ পঢ়ি থাকিলে মানে প্ৰতি জন্ম কৰে যদি নাম সংকীৰ্তন, আপোনালোকে কি ভাবে? তেতিয়াহ'লে আপোনালোকে প্ৰতি জন্ম কৰিলেও হ'ব মাছে মাংসই কচি খাই পিনে? সেইটো কেতিয়াও নহয়। মই মোৰ দেউতাৰ লগতে তৰ্ক কৰিছো, যে মই প্ৰভুপাদৰ এই গ্ৰন্থ পঢ়িলো, যেতিয়া স্পষ্ট লিখা আছে নিৰ্মৎসৰ ভক্ত হ'লে ভগৱত তত্ত্ব উপলব্ধি কৰে, সেইটোৱে যথাৰ্থ ভক্তি। এইবিলাক ভক্তি নাই হোৱা। এইটো আপোনাৰ মোক মই ক'লো, আপুনি দেখুৱাই দিয়ক ক'ত লিখা আছে যে মাছ মাংস খাই ভক্তি কৰিলে ভগৱত প্ৰাপ্তি হ'ব। এতিয়া দেখুৱাব নোৱাৰিলে, তাহলে আপোনালোকে ইন্দ্ৰিয় তৃপ্তি কৰিবৰ কাৰণে এইবিলাক চব কৰি আছে, ভেকু ভাওনা চলি আছে, সকাম চকাম কিবা কিবি ভাগৱত পাঠ কৰিছে, কিন্তু এইফালে মাছে মাংস খাই আছে। কেনেকে সেইটো ভাগৱত পাঠ হ'ল? তেতিয়াহ'লে কেনেকে ঘৰখনৰ মংগল হ'ব? এইটো সেই যিখনে পাতিছে সেইটো কিমান আশাৰে পাতিছে, কিন্তু ক'তে মংগল হ'ব কেনেকৈ? এইটো সম্ভৱেই নহয়। য'ত জীৱ হিংসা হ'ব তাত কেনেকৈ ভগৱানে কেনেকৈ তাত থাকিব পাৰে? য'ত শ্মশান হ'ব, তাত মাছ মাংস তাত সিজিছে পুৰিছে, তাত কেনেকৈ ভগৱান থাকিব? কেতিয়াও সম্ভৱ এইটো? ভগৱানৰ কেতিয়াও মংগল হ'ব। সেইকাৰণে ভাগৱত কথা বুজি পাবলৈ হ'লে কোনে নিৰ্মৎসৰ, যাৰ কোনো প্ৰাণীৰ প্ৰতি, কাৰোৰ প্ৰতি, মানুহৰ, এতিয়া বহুতৰে আগত জীৱ জন্তু নেমাৰে, কিন্তু মানুহে হিংসা কৰে। আমুকটো তামুক উন্নতি হ'লে দেখিব নোৱাৰে, PhD পুল হিম ডাউন, লোকক পিছলৈ টানিবলৈ বিচাৰে। ভক্তি বেছি আগবাঢ়ি গৈছে, বেছি সন্মান পাই গৈছে, দে বদনাম কৰি দে তাক। বাছ এইবিলাকত যদি এক্সপাৰ্ট, তাহলে তুমি কেনেকে তাহলে ভক্ত হবা? তাহলে ভাগৱত কথা কি কাৰণে বুজি পাবা? তাহলে এইবিলাক চলি আছে ভকতসকলৰ ভিতৰতো চলি আছে, যিবিলাক মাছ মাংস নাখায়, ঠিক আছে, প্ৰাণী হত্যা নকৰে, জীৱ হত্যা নকৰে, কিন্তু মনৰ ভিতৰত চলি আছে চব হিংসাটো। পেটত বাৰু নাই সোমোৱা, ইয়াৰ ভিতৰত অন্যৰ হিংসা, অন্যৰ উন্নতি দেখিব নাই, পৰশ্ৰী কাতৰ,
তো এনেকুৱা হলে কেতিয়াও ভাগৱত কথা বুজিব নাই। নিৰ্মৎসৰ ভক্তসকলে কেৱল হৃদয়ংগম কৰিব পাৰে। গীতাতো কৈছে চাবত নৱম অধ্যায়ত অসূয়া ৰহিত অনসূয়েবে বুলি কৈছে ভগৱানে, যে অনসূয়েবে অসূয়া যাৰ নাই। অসূয়া সাধাৰণতে এই সতিনীসকলৰ ভিতৰত থাকে, যিটো কয় সাধাৰণতে সতিনী কেতিয়াও দেখিব নোৱাৰে। কিন্তু সেই ভাৱটো আমাৰ ভিতৰত নাই নি? চবকে সতিনী নিচিনা দেখিছো নে নাই দেখা? সতিনী ল'ৰা ছোৱালীৰ নিচিনা দেখিছো চবকে। যেনেকে ধৃতৰাষ্ট্ৰই ক'লে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমাবেতা যুদুৎসৱ মা মকা পাণ্ডৱা চৈব। কি মোক কৰিব তো চন্দ্ৰ ভাগ কৰিয়ে দিলা অলৰেডি। আমি যদি তেনেকুৱা হয়, এইটো মোৰ ল'ৰা এইটো তাৰ ল'ৰা, এইখন আমুকে তেনেকে ভেদভাৱ দেখিলে তেতিয়া তুমি ভাগৱত কথা বুজি নাপাবা। চব ভগৱানৰ, আমি ভগৱানৰ সকলোৱে দাস, আমি মিলিজুলি ভগৱানৰ সেৱা কৰিব লাগে, এইটোৱে যথাৰ্থ। বুজি পালো? সেইটোৱে যে প্ৰেম। সেই প্ৰেমটো নাই কাৰণে গুৰুসকলে আহি আমাৰ সকলোকে বিভিন্ন জাত পাত বাদ দি পিন মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এই কথাটোৱেই তেওঁলোকে প্ৰতিপন্ন কৰি থৈ গৈছে যে আমাৰ কোনো জাতি নাই, আমাৰ কোনো নুহো আমি চাৰি জাতি। গাইছোহে, কিন্তু তুমি অসমীয়া, তুমি বঙালী, তুমি কছাৰী, তুমি এই তেলে এইবোৰ ক'ত হ'ল? তেলে নুহো জাতি চাৰি জাতি কি গাইলা তেতিয়াহ'লে? তুমি গাই কি লাভ তেতিয়াহ'লে? বৰ ধুনীয়াকে সুৰ লগাই গালা, তাতে কি লাভ? তুমি হিংসাইতো কৰি আছে তেতিয়াহ'লে। সিটো বেলেগ জাতি, এইটো জাত পাতৰ ভেদভাৱ ক'ৰ পৰা আহিলে? এইটো বঙালী ধৰ্ম, এইটো অসমীয়া ধৰ্ম, কিবা এনেকুৱা এটা আছে নেকি? ইয়াত ধৰ্মটো এটাই, কি ধৰ্ম? জৈৱ ধৰ্ম। সবই পুংসাং পৰ ধৰ্ম যত ভক্তিৰ অযুক্ত, এইটোৱে ধৰ্ম। ভগৱানৰ ভক্তি কৰিব লাগে, সকলোৱে মিলিজুলি ভগৱানৰ সেৱাত যোগদান কৰিব, এইটোৱে। পৰম সত্য হৈছে পৰম মংগলময় বস্তু, পৰম সত্য পৰম মংগলময় বস্তু হয়। ভগৱানৰ ভক্তি কৰিলেতো মংগল হ'ব। মই অন্যৰ অমংগল চিন্তাই কৰিব নোৱাৰো কেতিয়াও। পৰ দুখী, তাৰ কষ্ট হ'লে বেছি কষ্ট মইহে পাওঁ কষ্ট, তেতিয়াহ'লে মই তাক কষ্ট কেনেকৈ দিম? সেইকাৰণে কয় নাই, লোকক চিকুটাৰ আগতে নিজকে চিকুটি চা, চিমটি কাটৰ ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে। এনেকুৱা কথাবিলাক সৰুতে শুনিছো। এই মংগলময় বাস্তৱ বস্তু, ভগৱত ভক্তি কৰিলে তোমাৰ মংগল হ'ব, তোমাৰ মংগল হ'ব, চবৰে মংগল চিন্তা কৰিম মই, হয়নে নহয়? সেই সত্যক জানিব পাৰিলে তিতাপ দুখ হ'বলৈ, তেতিয়া তোমাৰ বৈকুণ্ঠ, তুমি বৈকুণ্ঠ প্ৰাপ্তি হৈ গলা। যেতিয়া তুমি এইটো বুজি পালা, সেই সত্যটো যে মই ব্ৰহ্মই সত্য, বাকীবিলাক এইবিলাক যথাৰ্থ নহয়। এইবিলাকৰ ভিতৰত এই জগতৰ এইবিলাক কোৱাৰ কাৰণে আমি কিয় হিংসা কৰিব লাগে? খোৱা বস্তুৰ কাৰণে হিংসা, মানুহ মোৰ অনুগামী বেছি হ'ব, তই কেলে মোৰ মানুহজনী লৈ ললি, এনেকুৱা হিংসা, হয় না? নিজৰ দললৈ চবকে টানি আনাৰ এইবিলাক কিয়? খালী হাতে আহিছো, খালী হাতে যাম, কোনো মোৰ লগত নাথাকে, না টকা পইচা যাব, কনক যাব, না কামিনী যাব, না প্ৰতিষ্ঠা যাব, একোৱেই নাযায়। সেইকাৰণে কৈছে ভগৱান কৃষ্ণ অৰ্জুনক কৈছে কি গীতাৰ জ্ঞানত, যে তোমাৰ জন্ম কি হৈছে সেইখিনি কথা নহয়, এই মানুহৰ শৰীৰটো এদিন পৰচি মৰি যাব, কিন্তু তুমি কি থাকে, তোমাৰ কৰ্মখিনিয়ে থাকি যাব একচুৱেলি, আৰু একো নাথাকে। তোমাৰ মান যশ প্ৰতিষ্ঠা এইবিলাক একো নাথাকে, কনক কামিনী প্ৰতিষ্ঠা একোৱে নাথাকিব। তোৰ কৰ্মখিনি, যিখিনি কৰ্ম কৰি থৈ গলা, সেইখিনি ভৱিষ্যতত তোমাক স্মৰণ ৰাখিব, অমৰ হৈ থাকিবা। তুমি কি কৰ্ম কৰিলা? জন্ম হওক যথা তথা, কৰ্ম হয় ভাল, কৰ্মটোৱে আমাৰ পৰিচয়। আমি কি কৰ্ম কৰিলো? নিজৰ কাৰণে কৰিলো নে সকলোৰে কাৰণে ভাবিলো? যিসকলে আনৰ কাৰণে ভাবিছে তেওঁলোকে মৰি অমৰ হয়, যিসকলে আনৰ কাৰণে ভাবিব পাৰে আৰু সকলোকে সমান দেখিব পাৰে, উচ্চ নিজ ভেদভাৱ যাৰ নাই, যাৰ ভিতৰত প্ৰেম আছে তেহেঁতিয়ে কৰিব পাৰে, যাৰ কোনো অহংকাৰ নাই, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য যাৰ নাই, এওঁলোকেই হৈছে যথাৰ্থ শুদ্ধ ভক্ত। এওঁলোকৰে সংগ কৰিব লাগে, এওঁলোকৰ ওচৰতেই আমি দীক্ষা দিব্য জ্ঞানটো লাভ কৰিব পাৰিম, আৰু অন্যত্ৰ কেতিয়াও নাপাওঁ। তো সত্যক জানিলে তিতাপ দুখ, তাৰ তিতাপ দুখৰ পৰা আমি কষ্ট পাওঁ, মানসিক শাৰীৰিক কিবা কিবি উদ্বেগ উৎকণ্ঠাত মৰিছো, মোৰ ল'ৰাটো কি হ'ব, এতিয়া হস্পিটেলত ভৰ্তি আছে, আমুকে তামুকে, সকলোবিলাকৰ মুক্ত। কাৰণ এইবিলাকতো বাস্তৱ নহয়, তেতিয়াহ'লে মই ইমান মাথা মৰা কি আছে? হলেতো হল, নহলতো নহল আৰু। মহামুনি বেদব্যাসে উপলব্ধিৰ পৰিপক্ক অৱস্থাত এই শ্ৰীমদ ভাগৱতম ৰচনা কৰিছে। উপলব্ধিৰ পৰিপক্ক অৱস্থাত কৰিছে, এনে যেনে তেনে আমাৰ নিচিনা কৈ দিয়া নাই। সকলোবিলাক জানি বুজি উপলব্ধি কৰিহে এই ভাগৱতখন ৰচনা। আৰু ভগৱত তত্ত্ব জ্ঞান হৃদয়ংগম কৰিবৰ কাৰণে এই গ্ৰন্থতেই যথেষ্ট। ভাগৱত তত্ত্ব জ্ঞান যদি কোনো ভালকে বুজিব বিচাৰে, এই ভাগৱতখনেই যথেষ্ট। সেইকাৰণে গুৰুজনে
নামঘৰত প্ৰতিষ্ঠা কৰি থৈ গৈছে, কিন্তু পাঠ কৰিবলৈ কৈ থৈ গৈছে অকল। অকল নেওতা মুখস্থ কৰিবলৈ সেই LP স্কুলত এই প্ৰথম শ্ৰেণীত দিয়ে, তাৰপিছত অংক কৰিবলৈ দিয়ে, ডাঙৰ ডাঙৰ অংক দিয়ে। সেইখিনি নেওতাখন মেইন, কিন্তু অংকত সেইখিনি ইউজ কৰিব লাগে। পাঠ কৰিবলৈ অকল কৈ দিয়া নাই। বহুতে ভাবে যে পাঠ কৰিবলৈ কৈছে, পাঠে কৰি থাকিলে হৈ যাব। পাঠ কৰিবলৈ কৈছে ঠিকেই, কিন্তু বুজিবলৈ, জীৱনত প্ৰয়োগ কৰিবলৈ না না, সেইবিলাকতো আমাক কোৱা নাই নহয়। পাঠে কৰিবলৈ কৈছে, পাঠে কৰি যাম, এইটোতো মোৰ খান। তো অবুজ কথা এগুলা। হিতম কৰিবলৈ গ্ৰন্থটি যথেষ্ট। যথেষ্ট কেলে? এতিয়াৰ ভিতৰত যিখিনি তত্ত্ব কথা আছে সেইখিনি ভালকৈ বুজিব লাগিব। বুজিবলৈ হ'লে কণ্ডিশ্যনটো কৰি দিলোঁ। সেইকাৰণে অন্য কোনো শাস্ত্ৰ গ্ৰন্থৰ কি প্ৰয়োজন আছে? অন্য শাস্ত্ৰৰ প্ৰয়োজন নাই, এইখানে যথেষ্ট। ইয়াৰ আৰু এটা কণ্ডিশ্যন দিছে, কোনোবাই যদি শ্ৰদ্ধাৱানত চিত্তে আৰু একাগ্ৰতা সহকাৰে এই ভাগৱতৰ বাণী শ্ৰৱণ কৰে। শ্ৰৱণ কৰাৰ কথা কৈছে, পাঠ কৰিবলৈ ক'লে কি ক'লে? সেইকাৰণে এজনে পাঠ কৰিব আমি শুনিম আকৌ না, সেইটোও নাই কোৱা। শ্ৰৱণ মানে হৈছে গুৰুৱে যিটো ব্যাখ্যা কৰে, পৰীক্ষিতক যেতিয়া সুখদেৱ গোস্বামী শুনাইছিলে, অকল পাঠ কৰি গৈ আছিলে নে শ্লোকখিনি? শ্লোক গাইছিল ঠিকে, কিন্তু বুজি পাইছিলে ন কি ক'ব বিচাৰিছে। সেইকাৰণে মাজে মাজে প্ৰশ্নও কৰিছে। আমাৰ প্ৰশ্ন জাগিছে নে নাই জাগা? নাজাগিছে। অৰ্জুনক অকল কি গীতাৰ জ্ঞান শুনাই গৈছিলে, অৰ্জুনে প্ৰশ্ন কৰা নাই? আপোনালোক ক'ব পাৰে হাত দি তেলে পৰীক্ষিত অকল শুনিয়ে আছিলে নেকি? শ্ৰৱণ কৰিছিলে? নাই কৰা, অধ্যয়ন হৈছিলে। এইটো শুনিছে, তাৰ মাজে মাজে যিটো ডাউট হৈছে কিন্তু সুধিছেও। বুজি পাইছে? এইটোকে আচল শ্ৰৱণ। সেইকাৰণে শ্ৰদ্ধাৱানৰ একাগ্ৰতা সহকাৰে শুনিলেহে আপুনি তেওঁৰ প্ৰশ্ন আহিব। ভালকে শুনাই নাই। এই ভাগৱতৰ বাণী শ্ৰৱণ কৰে, তেতিয়া তাৰ হৃদয়ত ভগৱত তত্ত্ব জ্ঞান প্ৰকাশিত হয় বুলি কৈছে। তেতিয়াহে প্ৰকাশিত হ'ব। শ্ৰদ্ধাৱান চিত্তে আৰু একাগ্ৰতা সহকাৰে। কাৰ ওচৰত? গুৰুৰ ওচৰত শুনিব লাগিব। গুৰুৰ ওচৰত শুনিবলৈ কৈছে। এতিয়া যাৰ পৰা শুনিছো তেওঁ মই গুৰু কি হয় নে নহয়, এতিয়া গুৰুৰ বুলি মই মানিব পাৰিছো নে নাই পৰা? তেওঁক যদি গুৰুৰ ৰূপে মানিব পাৰিছো, তেতিয়া আমাৰ নামঘৰতে আমাৰ ভাগৱত পাঠ হয়। তেওঁক যিজনে পাঠ কৰে তেওঁকে গুৰুৰ ৰূপে মানুনে? এই পাঠে কি বুলি কওঁ? তেওঁ জানো মোৰ গুৰু? পাঠে কি? তেওঁ পাঠ কৰে অকল। পাঠ কৰিলে হৈ যাব তেতিয়াহ'লে না। কাৰ ওচৰত শুনিবলৈ কৈছে? গুৰুৰ ওচৰত শুনিবলৈ কৈছে। তৎবিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া। তেতিয়াহ'লে সেইখিনি তেওঁলোকে শুনিব আৰু সেইখিনি কামত লগাব। নহ'লে পাঠ কৰি যায় শুনিছো আৰু শুনিছো বাছ, ভাল লাগিলে শুনি। ময়ো পাঠ কৰিলো, সেয়াও পাঠ কৰিলো, চবে পাঠ কৰিলো, মিলিজুলি গ্ৰুপ ষ্টাডি কৰিলো। টিচাৰ নহ'লে গ্ৰুপ ষ্টাডি কোনো মূল্য আছে? নিজে ষ্টুডেণ্টবিলাকে নিজে নিজে আলোচনা কৰি চব সিদ্ধান্ত হৈ যাব। মুখস্থ কৰিব পাৰে শ্লোকটো, কিন্তু ব্যাখ্যাটো কি বুজি পাব? টিচাৰ নহ'লে কোনে ব্যাখ্যাটো কৰিব? তেতিয়াহ'লে কোনো কাৰো কথা নুশুনে, তাত গুৰুৱেই নাই। তাত তেতিয়াহ'লে কাৰ পৰা শুনিবলৈ কৈছে? গুৰুৰ পৰাহে শুনিবলৈ কৈছে ভাগৱত। সেইকাৰণে আমাৰ নামঘৰবিলাকত যেতিয়া হৈছে, য'তে য'তে ভাগৱত পাঠ হৈছে, অকল কাৰো পৰা বুজিবলৈ শিকা নাই, শুনা নাই। সেইকাৰণে গণ্ডগোলটো হৈ আছে। যিখিনি পঢ়িলে সেইখিনি যদি আলোচনা কৰি মানে গুৰুৱে যদি বুজাই দিয়ে, তেতিয়াহ'লেই হ'ল। সেইখিনি তেওঁলোকে মানিব। যিজনে পাঠ কৰে তেওঁক জানো মানে গুৰু ৰূপে? নামানে। কেনেকৈ হ'ব? আৰু তেওঁ যথাৰ্থ গুৰু জানো? তেওঁ মানিব যে তেওঁক ভাল বা নিয়ম আচৰণ কৰে নকৰে? কেনেকৈ মানিম? তত্ত্বজ্ঞ কিবা বিপ্ৰ কিবা নিছে ক্ষুদ্ৰ কেন নহয়, যে কৃষ্ণ তত্ত্ববতা কৃষ্ণ তত্ত্ববতা হয় জানো? তেওঁ প্ৰশ্ন আহিব না। কৃষ্ণ তত্ত্ববেত্তা তেওঁৰ ওচৰত গৈ তৎবিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া। এই ভাগৱত তত্ত্ব জ্ঞান লাভ কৰাৰ উপায় হৈছে তৎবিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱায়া উপদেশন্তি তে জ্ঞান জ্ঞানীনত। গুৰুৰ ওচৰত গৈ শিকিবলৈ কৈছে, নিজে নিজে নহয়। দীক্ষা লৈ আহিলো নিজে নিজে শিকি যাম এনেকুৱা নহয়। কমচে কম 12 বছৰ তেওঁৰ তত্ত্বাৱধানত থাকি সেই জ্ঞানখিনি ল'ব লাগিব। আমি তেনেকৈ লৈছো, আমি তেনেকৈ তেওঁলোকৰ পৰা শিকিছো। এতিয়া 20 বছৰ হ'ল তেওঁলোকৰ পৰা শিকিছো, নিজে নিজে মন কৰা কথা কৈ থকা নাই। তেওঁলোকৰ পৰা তেওঁ যথাৰ্থভাৱে শিকি আহিহে কৈ আছো। কোনজনে তেওঁ গুৰুৰ ওচৰত 12 বছৰ 15 বছৰ তেওঁ থাকি পিনে শিকি আহি পিনে জ্ঞান দিছে? সোধকচোন এজনক। নহ'লে এইটো যথাৰ্থ নহ'ব। সেইকাৰণে খুব ইম্পৰ্টেণ্ট কথাবিলাক প্ৰথমতে এই 3টা শ্লোকতে আমি যে আগত পাঠ কৰাৰ আগত প্ৰত্যেকে এই 3টা শ্লোক যে গায়, তাৰ মানেটো জানো বুজি পাওঁ আমি? বহুতে গাই শুনাই দিয়ে ধুনীয়াকে। সেইকাৰণে 3 নম্বৰ শ্লোকত কৈছে নিগমকল্পতৰোৰ গলিতং ফলং সুকামুখাদমৃতদৱ সংযুতম পিবত ভাগৱতং ৰসমালয়ং মুহুৰ্মুহু ৰসিকা ভুবি ভাবুকা। গুৰুজনে কিন্তু এই 3টা শ্লোকৰ অনুবাদ নকৰিলে। অসমীয়ালৈ তৰ্জমা কৰিব পাৰিলেহেঁতেন, কিয় নকৰিলে? প্ৰশ্ন আপোনালোক।
নিজে উত্তৰ বিচাৰিব কিয় এটা যে আমাৰ পাঠ কৰা তিনিটা সংস্কৃততেই কিয় গায় বাকীখিনিতো অসমীয়াত গায় এই তিনিটা শ্লোক কিয় সংস্কৃতত গায় প্ৰশ্ন নিজে উত্তৰ বিচাৰিব সুধিব গুৰুজনক গুৰুজন কিয় এওঁ তিনিটা শ্লোক অসমীয়ালৈ অনুবাদ নকৰিলে বাকী চবতো কৰিলে সেইকাৰণে কৈছে হে বিচক্ষণ ভাবুকা ভাবুকা বিচক্ষণ বিশেষ চিন্তাশীল মানুহ বিশেষ চকু আছে যাৰ বিচক্ষ তাক কৈছে তুমি বিশেষ চকু থকা মানুহ হয় নে নহয় যদি হয় তেতিয়াহ'লে তোমাক কৈছো আৰু যিবিলাক বিশেষ চকু নাই তাক নাই কোৱা বিশেষ চকু মানে চশমা নেকি বিশেষ চকু চশমা এই বিচক্ষণ আৰু চিন্তাশীল মানুহ তাক কথা কৈছে যিবিলাক চিন্তা কৰে ভাবে ভাবাৰ সময় আছে তাৰ তাকহে কৈছে কিন্তু বাকীবিলাকক নাই কোৱা এই বিচক্ষণ আৰু চিন্তাশীল মানুহ কল্পবৃক্ষৰূপী বৈদিক শাস্ত্ৰৰ অত্যন্ত সুপক্ক ফল শ্ৰীমদ ভাগৱতত আস্বাদন কৰক ইয়াক আস্বাদন কৰক আস্বাদন কৰা বস্তু এইটো পঢ়া বস্তু নহয় যেনেকে পানী এগিলাচ দিলে গট গটকৈ খাই দিলো চৰ্বত দিলে গট গটকৈ খাই দিলো যি দিছে গট গটকৈ খাই দিলো পানী পানী নিজাই লিকুইড না এনেকে নাখায় তাৰ যদি ৰস আচলতে গ'লে অলপ অলপ এইটো ৰছিয়ে ৰছিয়ে খাওঁ বুলি কয় এবাৰ ডক্টৰে মোক দৰৱ দিছে ৰছিয়ে ৰছিয়ে খাবা ৰছী ক'ত পাম এতিয়া মই ৰছিয়ে ৰছিয়ে খা কেনে ৰছী খা তাৰপিছত সুধিলো বোলে নহয় এনেকে অলপ খাবি এঘুট খালো আস্বাদন কৰি কৰি আমি গপৰ সোমোৱাই দিওঁ নে ভাতখিনি ভোক লাগিছে গপৰ গিলিওৱাৰ দুবাৰমান এনেকে লৰাও গুলি দিওঁ এনেকুৱা নহয় বহুত সময় চুবাই থাকিব লাগে আস্বাদন এই ৰসটো অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগিব ধ্যান কৰে পহুপাতে এনেকে ধ্যান কৰি কৈ দিয়ে এই ৰুটিখন তুমি হেৰিয়াত বনাইছা গোবৰৰ জুইত বনাইছা হয় নাই এইটো তুমি কাঠৰ জুইত বনাইছা হয় নাই কেনে গম পাই যায় তাৰ সোৱাদ বেলেগ বেলেগ সেইটো ধ্যান লগাব লাগিব প্ৰত্যেকখনে ইয়াতে বেলেগ বেলেগ থাকিব আমিতো কি বুজি নাপাওঁ খালেই হ'ল দে সোমাই দে বিচক্ষণ নহয় যে আমি চিন্তাশীল নহয় এই মাথাত মাৰি নাথাকো সেইকাৰণে আস্বাদন কৰিব নোৱাৰা হৈছিলে আমি অনুভৱ কৰে যিকোনো কাম কৰে তো অনুভৱ কৰি কৰি কৰে খোৱাৰ সময়ত হওক তো আস্বাদন কৰো সেইটো সুপক্ক ফল আম খালে কি আম আৰু কি না এইটো আমটো কি আম এইটো সোৱাদটো বেলেগ লাগিছে চব আমাৰে সোৱাদ বেলেগ বেলেগ আমাৰ সোৱাদ বেলেগ বেলেগ হয় নাই কিন্তু আমাৰ আম আৰু কি হলেই হ'ল আৰু দে কাটি দিছে পটাপট খাই ললেই হ'ল কি আম কোপা আহিছে ইমান আম কোকা গুটলি না দেখ আগে চল পিছে নে দেখ বাৰী কাৰ বাৰী আম কি জানিবলৈ কি আছে খালেই হ'ল এইটো আচলতে নহয় এইটো কি আম গছ এইটো এনেকুৱা তেওঁলোকে ভাবে চিন্তাশীল মানুহ যেনে একে বস্তু এজোপা গছ এজোপা এজন খৰি কটীয়াই যদি দেখে সেই গছজোপা কাটি কিমান খৰি পাম কিমান বুজা হ'ব কিমান দিন মোৰ চলিব কিমান টকা পাম সেই খৰি ধান্দাত থাকিব যি কাৰ্পেণ্টাৰ অৰ্থাৎ কাঠ মিস্ত্ৰী কি চিন্তা কৰিব এই গছজোপাৰ পৰা মই কিমান আচবাব পত্ৰ বনাব পাৰিম চকী টেবুল আলমাৰি কিমান বনাম সেইখিনি বিকি কি পাম ইত্যাদি ভাবিব যিজনে এইবিলাক উদ্ভিদ বিজ্ঞানী কি গছজোপা চাব এইটো কিমান দিনৰ পুৰণা এইটো আমুক তামুক তাৰ চিন্তা ভাৱনা চলিলে তাৰ প্ৰকৃতিপ্ৰেমী যিসকল থাকিব ই চিন্তা কৰিব গছৰ সৌন্দৰ্য কবিতা লিখিব ইয়াৰ বেলেগ ধান্দা নাই ই কবিতা লিখিব কোনোবাই কৈছে প্ৰকৃতিৰ সৌন্দৰ্য চাই বৰ ভাল লাগিছে ইমান ধুনীয়া আৰু নিজৰ ভক্তসকলে ভগৱান এই সৰু এটা বীজৰ ভিতৰত ইমান ডাঙৰ গছজোপা কেনেকে লুকুৱাই থৈ দিয়ে তাৰ চিন্তা ভাৱনা বেলেগ তেতিয়াহ'লে একেজোপা গছ কিন্তু বিভিন্নজনৰ বিভিন্ন চিন্তা ভাৱনা তেওঁলোকক তেনেকৈ এই ভাগৱত গ্ৰন্থ হৈছে কল্পবৃক্ষ এইজোপা এটা গছ ইয়াত মানুহে বিভিন্ন যি যেনেকুৱা দৃষ্টিভংগী ল'ব এনেকুৱাই পাব কল্পবৃক্ষ ইয়াত তুমি যি মনোভাৱ লৈ আহিবা সেইটোৱে পাই যাবা কল্প মানে কল্পনা কৰিলে গছত যিটো ফল পাই যায় এজোপা গছৰ তলত কল্পবৃক্ষ মানে তাত গছত যি ভাবিবা সেইটোৱে হ'ব মই আম বিচাৰিছো আম পাম কঁঠাল বিচাৰি কঁঠাল পাম কল্পবৃক্ষ এতিয়া
ক'ত থাকে ভগৱানৰ ধামত আছে চিন্তামণি সুকল্প বৃক্ষ লক্ষা বিতেষু সুৰভীৰ বিপালয়ান্তম তাৰ গাইবিলাক সুৰভি পোৱালি নহলেও গাখীৰ দিয়ে আৰু যিমান পৰিমাণ সিমান দিয়ে বছৰত এবাৰ দিয়ে এমাহ দুমাহ মান দিয়ে 3 মাহ নিদিয়ে সেনেকুৱা নহয় 12 মাহে গাখীৰ দিয়ে সুৰভীৰ বিপালয়ান্তম লক্ষ্মী সহস্ৰ শত সম্ভ্ৰম সেৱমান্যম লক্ষ্মী দেৱী লাইন দি আছে তাত সেৱা কৰিবৰ কাৰণে আমাৰ সেৱা ভগৱানৰ দৰকাৰ নহয় আমি কি সেৱাটো কৰিব পাৰোঁ একোৱে সেৱা কৰিব নোৱাৰোঁ লক্ষ্মী দেৱী লাইন দি আছে তাত আমাক কৃপা কৰি পিনে সেৱা কৰাৰ সুযোগ দিছে প্ৰেক্টিচ কৰা তাত তেতিয়া মই তাত আচল জেগাত লৈ ল'ম টাউন এতিয়া তুমি প্ৰেক্টিচ কৰা এতিয়া আমি প্ৰেক্টিচ কৰি আছো ভগৱানৰ সেৱা কৰিবৰ কাৰণে ভগৱানৰ ওচৰত তাত কোনোবাই গান গাই গাই ভগৱানক সন্তুষ্ট কৰে কোনোবাই তাত ছিংগাৰ কৰে তাক সজাই দিয়ে মুখত সজাব মুখত পিন্ধাব তেনেকুৱা কিছুমানৰ ইচ্ছা তালৈকে তেনেকৈ কৰিব পাৰিব কোনোবাই খোৱা বস্তুকে ৰান্ধি দিছে ভগৱানৰ কাৰণে কিবা বনাই দিব কোনোবাই মই বোলে এইটোৱে কৰোঁ আৰু চামৰ দোলাম মই বোলে না চন্দনকে ঘঁহো মই তাত বিভিন্ন সেৱা আছে কোনোবাই বোলে মালাকে গাঁঠো মই না ফুলখিনি আনো দেই এইবিলাক ধুনীয়া দূৰ দূৰলৈ গৈ ফুল আনি চিত্ৰলেখাই অকল ছবি আঁকিব বিশাখা ললিতা এইবিলাক হকীবিলাকৰ বিভিন্ন সেৱা থাকে লিখা আছে এইবিলাকত চব দিয়া আছে কাৰ কি সেৱা দেখিবলৈ কেনেকুৱা কি কাপোৰ পিন্ধে চব দিয়া আছে ডিটেইলছ তো এই অত্যন্ত সুপক্ক ফল আম কল্পবৃক্ষ তেলে এনেকুৱা এজন গছৰ তলত নেজানে গছজোপা যে কল্পবৃক্ষ বুলি এজন মানুহে গৈ পিনে তাত বহিলেগৈ ইমান পানী পিয়া লাগিছে পানী অকণ পালে হঠাৎ সেইফালে মানুহজন আহিলে পানী খাব নেকি পানী দিয়া দিয়া পানী পিয়া লাগি আছিলে আহি গ'ল তাৰপিছত পানী খালে তাৰ ভোকো লাগিছিলে সঁচাকৈ সেইফালে কল চল লৈ ফল মূল লৈ মানুহ এটা কৈছে খাব নি আপুনি কল চল খাব নি আপুনি ভোকাটো নি দিয়া আৰে যিটো বিচাৰি সেইটোৱে পাই গৈছে এইটো যদি গাটো বিষাইছে কোনোবা যদি অকণমান মালিচ কৰি দিলে এটা মানুহ আহিছিলে আহি পিনে তাক মালিচো কৰি দিলে তাত যেতিয়া অকণ হৈ আছে তেতিয়া মনলৈ আহিছে ইয়ালৈ বাঘ এটা যদি আহি যায় সঁচাই বাঘ এটা আহি গ'ল খাই পেলালে সি গমেই নাপালে কেছটো কি হ'ল সেই গছজোপা যে কল্পবৃক্ষ তাত যি বিচাৰিছে আহি গৈছে সেই মনলৈ আকৌ বেয়া বুদ্ধি আহি গ'ল নহয় দুষ্ট বুদ্ধি ফটককৈ আহি গ'ল বাঘৰ কথা মনলৈ বাঘো আহি হাজিৰ হৈ গ'ল তেতিয়া এই যে কল্পবৃক্ষ ভাগৱত আছে কল্পবৃক্ষ তুমি যি মানসিকতা লৈ পঢ়িবা সেইটোৱে দি দিব ভগৱানে এতিয়া বুজিবা ঠেলাটো সেইকাৰণে খুব সাৱধান কি বিশ্বাস কৰিছা ইয়াত ভাগৱত সেইকাৰণে নিৰ্মৎসৰ হৈ পিনে একেবাৰে শুদ্ধভাৱে পঢ়িব লাগিব যাতে আচল বস্তুটো কৃষ্ণ প্ৰেম পাবা কৃষ্ণ প্ৰেম প্ৰাপ্ত হ'বৰ কাৰণেই এই ভাগৱত পঢ়িব লাগিব বেলেগ কিবা যদি প্ৰাপ্ত হোৱাৰ কাৰণে পঢ়ি আছে তেতিয়া সেইটোৱে পাই যাবা কিন্তু পিছত দুখীত লাভ নাই বাঘে আহি যাব কিন্তু ধন জন সম্পত্তি এগালমান দি দিলে সেইখিনিত ফচি মৰিবা পিছত সেইকাৰণে খুব সাৱধান সুপক্ক ফল শ্ৰীমদ ভাগৱত আস্বাদন এই কি শিল শুকদেৱ গোস্বামীৰ শ্ৰীমুখৰ পৰা নিশ্চিত হৈছিল এইটো আৰু এটা গুৰুত্বপূৰ্ণ কথা যাৰ তাৰ মুখৰে শুনিবলৈ কোৱা নাই শুকদেৱ গোস্বামীৰ নিচিনা মানে লেংটা পেংটা নেকি শুকদেৱ গোস্বামীতো কাপোৰ চাপোৰ পিন্ধা এনেকুৱা নেকি না পুৰাপুৰিভাৱে এই জড় জগতৰ বন্ধনৰ পৰা মুক্ত কাপোৰ কানি পিন্ধা নাই মানে এই জড় জগতৰ কোনো কামিনী প্ৰতিষ্ঠা মান যশ প্ৰতিষ্ঠা এইবিলাক সকলোৰ পৰা মুক্ত নিৰ্মল হৃদয় নিৰ্মৎসৰ আনাংসতাং নিৰ্মল তেওঁ তাৰ মধ্যে কোনো ভেদভাৱ নাই এই পুৰুষ এই মহিলা এইবিলাক ভাৱ নাই সেইকাৰণে মহিলাসকলে যেতিয়া গা ধুই থাকোঁ এইফালে গৈছিলে মহিলাসকলে কোনো লজ্জা অনুভৱ কৰা নাই তেওঁক দেখি 16 বছৰীয়া এটা ডেকা ল'ৰা উলংগ হৈ গৈছে তেওঁক দেখি লজ্জা অনুভৱ কাৰণ তেওঁৰ দৃষ্টিত নিৰ্মল আছিলে কোনো ভেদভাৱ নাছিল যেনেকৈ সৰু বাচ্চা এটা যেনেকৈ কাপোৰ নিপিন্ধাকৈ থাকিলে কোনো মাক বা মহিলাসকলে কোনো লাজ নকৰে বুজি পালে সেই যে এনেকুৱা ধৰণৰ ব্যক্তিৰ মুখৰ পৰাহে শ্ৰীমদ ভাগৱতম শুনিবলৈ পাইছে যিসকলে জড় জগতৰ বন্ধনৰ পৰা সম্পূৰ্ণ মুক্ত যি সম্পূৰ্ণভাৱে ভগৱানৰ কাৰণে জীৱন উৎসৰ্গকৃত এইসকলৰ পৰাই শুনিবলৈ ভাগৱত কথা কোৱা হৈছে এতিয়া আমি শুনিছো নে নাই হোৱা বেলেগ কথা সেইকাৰণে শুকদেৱ গোস্বামীৰ শ্ৰীমুখৰ পৰা নিশ্চিত হ'ব লাগিব ইয়াততো হৈছে তাৰ নেক্সটটো মই যাৰ পৰা শুনিম শুকদেৱ গোস্বামীৰ পৰা শুনিম নেকি ইয়াত লিখা আছে তেওঁ কৈছে এটা কিবা মই বুজিম এটা কিবা কাৰণ ইমান সহজ নহয় সংস্কৃত বুজা বুজি পালো সেইকাৰণে এই ফলটো আৰু অধিক উপাদেয় হৈছে তেতিয়া এই যে কিতাপৰ কথাখিনি এতিয়া আমি ভাল আৰু ৰখালো লাগিব তেতিয়া আৰু এজন ব্যক্তিয়ে
ব্যক্তি ভাগৱতে আমাক ব্যাখ্যা কৰি শুনায় তেতিয়া বেছি ভাল লাগে। গীতাখন পঢ়িলে বা ভাগৱত পঢ়িলে যিমানখিনি ভাল লাগে, এজনে যেতিয়া পঢ়াই দিয়ে বুজাই দিয়ে তেতিয়া আৰু ধুনীয়া ধুনীয়া কাহিনীৰ মাধ্যমে বুজায় তেতিয়া বেছি ভাল লাগে নালাগে? যে সেইকাৰণে কৈছে এইটো আৰু অধিক উপাদেয় হৈ যায়। কোনোবা এজনে এনেকুৱা শুকদেৱ গোস্বামীৰ প্ৰতিনিধি যদি কোনোবাই যদি আমাক বুজায় তেতিয়াহ'লে আমাৰ আৰু অধিক উপাদেয় লাগিব। যদিও এই অমৃতময় ৰস মুক্ত পুৰুষসকলে পৰ্যন্ত আস্বাদন কৰি থাকে। এইখন মুক্ত পুৰুষসকলেও আস্বাদন কৰে, যিসকলে জড় জগতৰ কোনো বাসনাই নাই, কি ভাল বেয়া একোৱে বিচাৰ নাই, তেওঁলোকেও ভাল পায় এই শ্ৰীমদ ভাগৱত আস্বাদন কৰি। সেইকাৰণে খুব ইম্পৰ্টেণ্ট শ্ৰীমদ ভাগৱতৰ মহিমা। এইখানেই আমাক কি কৰিব পাৰিব, এই শ্ৰীমদ ভাগৱতে আমাৰ জনসাধাৰণৰ মাজত আলোড়ন সৃষ্টি কৰিব পাৰিব। এই শ্ৰীমদ ভাগৱত কেলে ইমান প্ৰচাৰ কৰা হৈছে বা প্ৰচাৰ কৰিবলৈ কিয় কোৱা হৈছে, এই ভাগৱতৰ বাণী কিয় প্ৰচাৰ কৰিব কৈছে? কাৰণ ই আমাৰ সমাজত কি আনি দিব? বিপ্লৱৰ সৃষ্টি কৰিব পাৰে। তদ বাঘ বিসৰ্গ জনতাঘ বিপ্লৱ যস্মিন প্ৰতিশ্লোকম অবাধ্য নমানি অনন্ত যশংকিতা নিজত চিনন্তি গায়ন্তি গিনন্তি সাধৱ। কি বুলি ক'লে ইয়াত? এই শ্ৰীমদ ভাগৱতে কি কৰিব পাৰে তেতিয়াহ'লে? জনতাৰ ভিতৰত, জনতাৰ মাজত কি আনিব পাৰে? বিপ্লৱ। বিপ্লৱ মানে কি? বিপ্লৱ হ'বলৈ ৰিভলিউচন, ৰিভলিউচনটো ইংলিছত কৈ দিলোঁ। এনে কি কি বুজো? বিপ্লৱ মানে কি বুজো? কি পৰিৱৰ্তন। বিপ্লৱ মানে পৰিৱৰ্তন আনিব পাৰে। মানে এই শাস্ত্ৰই মানুহৰ ভিতৰখনক চেঞ্জ কৰিব পাৰি দিয়ে। মনৰ চিন্তা ভাৱনাৰ পৰা আৰম্ভ কৰি আচাৰ আচৰণ চব চেঞ্জ কৰিব পাৰি শ্ৰীমদত। তাতে বাঘ বিসৰ্গ জনতাঘ বিপ্লৱ। সেইকাৰণে কৈছে সেই শাস্ত্ৰ, যে শাস্ত্ৰ পৰমেশ্বৰ ভগৱানৰ নাম যশ ৰূপ লীলাৰ অপ্ৰাকৃত মহিমা বৰ্ণনা কৰে, সেইটো বিপদগামী সভ্যতাৰ বিপদগামী সভ্যতাৰ পাপ পংকিল জীৱনত এক আন্দোলনৰ সূচনাকাৰী দিব্য সৃষ্টি। যে পাপ পংকিল জীৱনত যিসকল আমি পাপ কৰ্ম কৰি আছো, বিপদগামী সভ্যতা, সভ্যতাটো কি বিপদগামী নে সপদগামী? বিপদগামী, বিপৰীত দিশত চলি আছে। আমি সেইখিনি সভ্যতা বুলি কৈছো, সভ্যতা নহয়। ভগৱানৰ পৰা যিখিনি বিপৰীত মুখত যায় সেইখিনি সভ্যতা নহয়, সেইটো অসভ্য। মানুহ সভ্য হৈছে নে অসভ্য হৈছে? দিনে দিনে মানুহৰ মাজত কথা কোৱাৰ ভংগী নাই, কেনেকে ডাঙৰ সন্মান কৰি কথা ক'লে সেইটোও নাজানে, কাপোৰ কানিটো কোনো ঠিকেই নাই। সভ্য নে অসভ্য হৈছে? অসভ্য হৈছে। আপোনাৰ সভ্যতা বাঢ়ি গৈছে একবিংশ শতিকা। এতিয়া সভ্য বুলি কৈছে যে সভ্য মানুহ বোলে আমি কেনেকে সভ্যতা হ'লগে? মাক বাপেকক বৃদ্ধাশ্ৰমত দিবলগীয়া হৈছে, খুৱাবলৈ পইচা পাতি নাই নেকি? কাৰ লগত মিলিজুলি থাকিব? ককাই ভাইৰ লগত মিলিজুলি থাকিব। সভ্য নে অসভ্য? বিচাৰ কৰিছ? তাহলে বিপদগামী আমি ভগৱানৰ পথত যোৱা নাই। সভ্যতাৰ পাপ পংকিল জীৱনত গোটেই পাপেই ভৰ্তি, এখন অকল পাপেই কৰি যিমান ৰাতিপুৱা বা গধূলি গোটেই পাপেই কৰি ভাবিছ পাপ কৰিছ নাই কৰে। কোনে কয় মইতো একো নাই কৰা, কৰিছা পাপ। ভগৱানৰ আইন মনা নাই, তুমি পাপ কৰিছা নাই কৰা কি? তেতিয়াহ'লে চুৰ কেইটামানে চুৰ কৰি বস্তু আনিলে, তাৰপিছত কৈছে এই কেনেকে ভাগ কৰিবলৈ কৈছে? খুব ভদ্ৰভাৱে ভাগ কৰ। চুৰৰ আকৌ ভদ্ৰতা, আকৌ চুৰ কৰি আনিছে মাল, কৈছে না একদম সমান সমান ভাগ হ'ব লাগিব। মানে একদম কি বোলে এইটো, কি শব্দটো পঢ়িব কৈছিলে, শব্দ এটা কৈছিলে পঢ়িব কাটা গালা নাই, মানে শব্দটো যি কি নহওক তো ভালকে মানে একদম ধাৰ্মিকভাৱে মানে বস্তুটো চুৰ কৰা বস্তু আকৌ ধৰ্ম কি আহিলে বুজি পাই কথাটো? চব বস্তু চুৰ কৰা বস্তু তুমি ইউজ কৰি আছা, ভগৱানকে নামানা, আৰু তুমি যিমানে ভাল কৰ্ম কৰি থাকিলে তোমাৰ কি ভাল কৰ্ম? হৰা ভক্ত কত মহৎ গুণা। মনৰ দ্বাৰা চলিছে আৰু গুৰুৰ কথা মতে নচলা, শাস্ত্ৰ মতে চলা, ভাল কৰ্ম তোমাৰ একোৱেই নাই হোৱা। তুমি যিমানে ভাল কৰ্ম নকৰা সেইখিনি চব বেয়া কৰা। অশ্বত্থামাই যিমান ভাল কৰ্ম, বেয়া কাম নাই কৰা, কিন্তু দুৰ্যোধনৰ সংগত আছিলে। ভীষ্মদেৱে একো বেয়া কাম কৰা নাই, কিন্তু তুমি দুৰ্যোধনৰ সংগত আছিলে, ভাল নে বেয়া? তেতিয়া আমি কাৰ সংগত আছো? এতিয়া কাৰ কথা মতে চলিছো? সেইটো হৈছে কথা। আমি গুৰুৰ কথা মতে, শাস্ত্ৰৰ কথা মতে চলিছো, নে কি নিজৰ মন কৰা বা আত্মীয় স্বজন বা বন্ধু বান্ধৱৰ কথা মতে চলিছো? সেইটো হৈছে। সেইকাৰণে পাপ পকিল, সদায় পাপ কৰিবলৈ শিকাই আছে আমাক, পাপেই কৰি আছে। কিন্তু আন্দোলনৰ সূচনাকাৰী
এই শাস্ত্ৰ দিব্য শাস্ত্ৰ গ্ৰন্থ যদি নিৰ্ভুলভাৱে ৰচিত নাও হয় তথাপিও নিৰ্মল অন্তঃকৰণ বিশিষ্ট সাধু কোনো নিৰ্মল অন্তঃকৰণ হ'ব লাগিব হৃদয়খন নিৰ্মল বাৰে বাৰে কৈ আছে হৃদয় যদি নিৰ্মল নহয় সেইটো শ্ৰৱণ কৰে কীৰ্তন কৰে আৰু গ্ৰহণ কৰে শ্ৰৱণটো কৰে বহুতেই কীৰ্তনো কৰে গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকে যিহেতু তেওঁলোকৰ হৃদয়খন কি নহয় নিৰ্মল হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে ইয়াতে যে ভাগৱতৰ মাহাত্ম্য এইখিনি ক'লো যে সেইকাৰণে ভাগৱতখন কিমান গুৰুত্বপূৰ্ণ কেনেকৈ পঢ়িব লাগে সকলোখিনি ইয়াত আলোচনা কৰিলোঁ ইয়াত প্ৰত্যেকেই গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব